নমস্কাৰ, মই লিজাই আপোনালোক সকলোলৈ পুনৰ এটি ভিডিঅ'লৈ আহিছোঁ। আজি আমাৰ দেউতাই ঘৰতে কৰা সৰুকৈ খেতিখিনি দেখাইছোঁ। অকল এয়া বডিহে, আৰু আছে এইখিনি বডি। মই মানে এটা কোমোৰা আনিবৰ কাৰণে বাৰীখনত সোমাইছিলোঁ, সেইবাবে অকণ ভিডিঅ' কৰিলোঁ। আৰু এনেদৰেই বডি, জিকা, কোমোৰা, তিহু আছে এইখন হেন্দালিত। আৰু তাৰে আজি মই এটা কোমোৰা কাটি পেলাই কোমোৰাৰ দিয়া দালি বনালোঁ। আৰু কেনেদৰে বনালোঁ দালিকণ চাহক। একে সাধাৰণভাৱে বনাইছোঁ, হয়তো সকলোৱে ঘৰত এনেকৈ খায়েই। আৰু ইয়াত তিহু লাগি আছে, আৰু লাগিবলৈ ইয়াত সৰু সৰু কলি পেলাইছে। আমাৰ বাৰীত দেউতাই বহুতো কিবা কিবি কৰি থৈছে, কলৰ পৰা আদি কৰি সকলোখিনি। আৰু এয়া কোমোৰা ইমানটো ডাঙৰ হৈছে। যেনেকৈ আমি ঘৰত সদায় বনাই খাওঁ দালিকণ, তেনেদৰে বনালোঁ, খালি ইয়াত কোমোৰাটো দি দিছোঁ। আৰু এনেদৰে চাগে সকলোৱে বনায়, আৰু এনেকৈ বনালে ভাল লাগে। আৰু লগতে বনাইছিলোঁ ভাজি অকণ, সেয়াও দেখালোঁ। আৰু চাওক, এনেদৰে ভিডিঅ' মই প্ৰথম দিছোঁ, কেনেকুৱা পাই জনাব। আমাৰ বাৰীবোৰ বস্তু জুইতে বনোৱা হয়। জুইতে বনাওঁ, এনেদৰে জুইত বনালে সোৱাদটো বেছি বাঢ়ি যায় গেছত বনোৱাতকৈ। আৰু কেঁচা পাকঘৰটো আমাৰ আছে বাবে এনেদৰে সদায় জুইতে বনোৱা হয়। ভাত পানী সকলোখিনি। আৰু যেতিয়া এনেকুৱা দালিত কোমোৰা বা বেলেগ জিকা, তিয়ঁহ এনেকুৱা ধৰণৰ বস্তু দিয়া হয়, দালিকণৰ সোৱাদটো বাঢ়ি যায়। এনেকৈ চিম্পুলকৈ বনাইছিলোঁ দালিকণ, আৰু লগতে অকণমান ভাজিও বনালোঁ। ভাজি বনাইছিলোঁ পটল, ভাতকেৰেলা, আলু। এনেদৰে ভাজি বনালেও ভাল লাগে খাই। আমাৰ ঘৰত বহুতো ভাল পায় এনেদৰে বনালে। আৰু হৈ গ'ল এয়া। আজি আমাৰ দুপৰীয়া সাঁজটো এনেদৰেই বনোৱা হ'ল। আপোনালোকৰ ঘৰত কি বনালে জনাব। আৰু মোৰ ভিডিঅ'টো যিসকলে নতুনকৈ চাই আছে, সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ।